গুৱাহাটী চহৰৰ এজন অতি প্ৰভাৱশালী ব্যক্তি ধন জন চাৰিওফালৰ পৰা এজন প্ৰভাৱশালী লোক নাম বীৰ প্ৰতাপ একেখন চহৰতে বীৰ প্ৰতাপতকৈ বেছি শক্তিশালী আন এজন ব্যক্তি আছে যিজনৰ ত্ৰাসতে গোটেই চহৰ কম্পমান তেওঁ হ'ল ৰাণা এই দুইজনৰ সন্ত্ৰাসৰ বাবে চহৰখনত কোনো মানুহ কোনো পৰিয়াল কোনো এটা ক্ষণ শান্তিৰে অতিবাহিত কৰিব পৰা নাই কোনে মাৰিলে ও বোপাই কোনে মাৰিলে তুমি ৰক্ষা কৰা এই দুজনৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ চাৰিওদিশে নিৰীহজনৰ হাহাকাৰ নিশায়জনৰ সৃষ্টিকৰ্তাৰ ওচৰত কাতৰ আহ্বান হে ভগৱান এই দুই পৰিয়ালৰ কাৰণে কিমান নিষ্পাপ মানুহৰ প্ৰাণ যাব হে ভগৱান এনেকুৱা কাৰোবাক পঠাই দিয়ক এই পৰিয়াল দুটাক যেন ধ্বংস কৰি দিব পাৰে আৰু এয়া হৈছে পিতৃ মাতৃ হাৰা আকাশ আৰু তেওঁৰ একমাত্ৰ ফণী লখিমী অযুত আশা বুকুত বান্ধি একমাত্ৰ মৰমৰ ফণীজনীৰ সপোন সাৰ্থক কৰিবলৈ অসীম হেঁপাহেৰে আকাশ আহিছে এক অন্তক ভৰা চহৰখনলৈ পাৰিবনে আকাশে লখিমীৰ সপোন পূৰাবলৈ এই সন্ত্ৰাস জৰ্জিত চহৰখনত আহকচোন চাওঁ কালিদা আজিচোন আপোনাৰ বাৰ্থডে কেক কাটিব লাগিছিল নহয় চুপ কেক নহয় গল কাটিম গল কালিদা এইজন বল 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 দাদা এই চুৰিখন আপোনাৰ নহয় যদি পেলাই দিছোঁ দাদা ব'লা দাদা ইয়াৰ পৰা জালুকবাৰী কিমানমান দূৰ এই বছক দেখা পাই তোৰ ভয় লগা নাই কালি দাদা হয় মই কালি দাদা এই গুৱাহাটীৰ অলি গলি মই চিনি পাওঁ লখিমী ভাল মানুহ এজন লগ পালোঁ ঐ মোৰ এই চেহেৰাটো দেখা পাই তোৰ ভয় লগা নাই সৰু ছোৱালীয়ে মোক দেখা পালে ভয়তে মুতি দিয়ে মুতি ভয় কিয় লাগিব আপুনি দেখাত ইমান ধুনীয়া ভাইজান সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ আজিলৈকে কোনে ধুনীয়া বুলি কৈ পোৱা নাই ভাইজান আপুনি ক'ত যাব এইটো এড্ৰেছত যাব লাগে চিনি পায়নে আপুনি ভাইজান মোৰ লগত বলক মই আপোনাক লৈ যাম বচাবি হ'ল ক'ত আছে সি ৰাণা এতিয়া নাইতো এইবোৰ চব মিছা কথা নাই নাই নহ'ব নহ'ব নাই সি পানিছমেণ্ট পাব লাগিব মই সেইবোৰ একোৱেই নুবুজো সি যাতে ইয়াৰ পৰা আকৌ উভতি যাব নোৱাৰে হা ঠিক কৈছো তো ফোন ৰাখ এতিয়া ফোন ৰাখ
কি হ'ল দাদা মই শুনা পাইছোঁ ৰাণাৰ ভাইক চহৰৰ পৰাই অকলে আহি আছে কি অকলে আহিছে যা সি যাতে আকৌ চহৰলৈ উভতি যাব নোৱাৰে তাৰ ভায়েকৰ ডেড বডি যাতে তাৰ ঘৰত সোমাই সেইটো ব্যৱস্থা কৰ যা ঐ বল এই চা মোৰ ৰাস্তা কিয় কৰিছ এই আগুৰাই নহয় তোৰ আজি অন্তিমটো দিন হয় এই ভালে ভালে কৈছো এৰি দে মোক নহ'লে ৰাণাদাই গম পালে তহঁতৰ কথা বেয়া আছে এৰি দিবলৈ মই তোক ইয়াত আগুৰি ধৰা নাই নহয় তোক আজি শেষ কৰিম বুলি ধৰিছো এই আকাশ ভাই আকাশ ভাই ৰ'ব ৰ'ব আৰে আকাশ ভাই আপুনি এই ৰাতিখন অকলে অকলে ঘূৰি আছে যে কালিদা কিবা কৈ লখিমীৰ এডমিশ্যনটো হৈ গ'ল বহুত ভাল কথা আৰু মই ইয়াতে কিবা এটা কাম পালে ভাল আছিলে কাম আকাশ ভাই আপুনি ই ৰিক্সা চলাব পাৰে নেকি হয় হয় জানো মোৰ এখন ই ৰিক্সা আছে সেইখন আজিৰ পৰা ঠিক আছে কালিদা মোক 1 টকাও দিব নালাগে ঠিক আছে আৰে কালিদা আপুনি বহুত ডাঙৰ উপকাৰ কৰিলে তেনেহ'লে কাইলৈ আহি ই ৰিক্সাখন লৈ যাব ঠিক আছে ঠিক আছে কালিদা হেল্ল' দাদা ভণ্টি মই এটা কাম পাই গ'লোঁ কি কাম কালি দাদাই মোক ই ৰিক্সা এখন চলাব দিছে সদায় তোক কলেজত থৈ দিনটো ভাড়া মাৰিব পাৰিম আৰু আহোঁতে তোক লৈ আহিব পাৰিম খুব ভাল হৈছে ঠিক আছে হ'ব দে
প্ৰতাপ তোৰ ল'ৰাক যেতিয়ালৈকে মই মাৰিব নোৱাৰো নহয় তেতিয়ালৈকে মুন্না লাজ মগনত নিনো প্ৰতাপ তই সাজু হ প্ৰতাপ তই সাজু হ বাই যোৱা কলেজ ছুটি হ'লে ফোন কৰিবা হ'ব বাই বাবু নতুন মাল বে বে মজা লাগিছে বল বে চিনাকি হৈ আহোঁ মাইনা তোমাক যে চিন নাপালো কলেজত নতুন নেকি আচ্ছা মাইনা তোমাৰ নামটো কি লক্ষ্মী লক্ষ্মী কি ধুনীয়া নাম লগতে তুমিও ধুনীয়া দাদা মোক যাবলৈ দিয়ক না প্লিজ ৰবা ইমান জলদি কিহৰ আৰে তুমি ইয়াত কি কৰিছা ব'লা এই ৰহ তোক ইয়াত কি লাগে বে চৰি বছ চৰি এইখনতো প্ৰব্লেম আছে চালা তই মোৰ গাত হাত দিছ চৰি বছ কৈছিলোঁ নহয় মোৰ এইখনতো প্ৰব্লেম আছে বুলি কণ্ট্ৰল কৰিব নোৱাৰোঁ ঐ কি চাই আছে মাৰ ইয়াক হেই আকৌ ৰ আজি পৰা তোক তলালৈ থ'ব লাগিব বছ আহিছোঁ নহ'লে ই আৰু কিবা কিবি কৰি পেলাব ব'লা হাই অ' হেল্ল' থেংক ইউ থেংক ইউ কিয় কালি সিহঁতৰ পৰা পচোৱাৰ কাৰণে পিছে আপোনাৰ হাতৰ বেমাৰটো কিন্তু বহুত ডেঞ্জাৰ হাতৰ বেমাৰ তেনেকুৱা একো নাই চাউথৰ ফিল্ম এখনত দেখিছিলোঁ মনত পৰি গ'ল সেই ডেটটোকে এপ্লাই কৰি দিলোঁ আপুনি কিন্তু ভাল এক্টিং কৰিব জানে মইতো সঁচাই বুলি ভাবিছিলোঁ মই কলেজত নতুন মোৰ কোনো ফ্ৰেণ্ড নাই আপুনি মোৰ ফ্ৰেণ্ড হ'বনে
ফ্ৰেণ্ড হ'ব পাৰোঁ কিন্তু আপুনি নহয় তুমি বুলি ক'ব লাগিব ঠিক আছে অ'কে দেন হা হাৰে কি হ'ল ইমান ধুনীয়া ছোৱালীজনী ফ্ৰেণ্ড হ'ব বিচাৰিছে ফ্ৰেণ্ড হ আকৌ আকৌ এক্টিং ফ্ৰেণ্ডছ দাদা সোনকালে বিয়াখন পাতি লোৱা মোক নব এজনী লাগে হয় নেকি কি গাইছ মেঘালী আহা ভিতৰলৈ লখিমী ভিতৰৰ পৰা চাটটো লৈ আনচোন মই অলপ ই ৰিক্সাখন লৈ ওলাই যাওঁ ঠিক আছে মই আনিছোঁ দাদা ল মেঘালী লক্ষ্মী তোমাৰ দাদা কিন্তু বহুত হেণ্ডচাম দাদা কিন্তু এতিয়াও ছিংগল সময় আছে পতাই লোৱা যা কি নব হবানে মন মে লাড্ডু ফুটা হা আজি ক্লাছত মোৰ ফালে তুমি তেনেকৈ কিয় চাইছিলা ক'ত মই তোমাৰ ফালে কেতিয়া চালো মই কিন্তু দেখিছোঁ মিছা নক'বা মিছা কিয় ক'ম মই তোমাৰ ফালে চোৱা নাই তেতিয়াহ'লে তোমাৰ দাদালৈ মোৰ চিন্তাই হৈছে এজনী ভনীয়েক তাতে আকৌ কেৰি তুমি কেনেকৈ গম পালা মই তোমাৰ ফালে চাই থকা বুলি তাৰ মানে তুমিও মোৰ ফালে চাই আছিলা কিয় মোৰ ফালে চাই আছিলা মই যিটো কাৰণত চাই আছিলোঁ তুমি মোক সেইটো কাৰণতে চাই আছিলা তুমি বা কোনটো কাৰণত চাই আছিলা তোমাৰ ফালে চালে চাই থাকিব মন যায় মোৰো তোমাৰ ফালে চালে চায়ে থাকিব মন যায় কিয় বাৰু চাই থাকিব মন যায় তুমিয়ে কোৱা না কিয় চাই থাকিব মন যায় কি যাদু কৰিলা কোৱা না তুমিয়ে কোৱা না কি যাদু কৰিলা এয়াই কি জানি প্ৰেমৰ যাদু মই তোমাক ভাল পাওঁ আই লাভ ইউ ময়ো তোমাক ভাল পাই পেলাইছো আই লাভ ইউ টু মেঘালী তুমি আৰে হাতত কি অলপ পায়স বনাইছিলোঁ লৈ আহিলোঁ অকল দাদাৰ কাৰণে নে নহয় ঘৰৰ সকলোৰে কাৰণে ব'লা আহা
আকাশ দা ঘৰৰ পিনে যাবা নেকি? অঁ যাম, বহা। মই কি দেখাত ইমানে বেয়ানে? তুমি মোৰ ফালে এবাৰো নোচোৱা? আকাশ, মই তোমাক ভাল পাওঁ। মেঘালী, তুমি দেখাত বহুত ধুনীয়া আৰু তোমাক মোৰ বহুত ভাল লাগে। আৰু মই যেনেকুৱা জীৱন লগৰী বিচাৰি আছিলোঁ সকলোখিনি গুণেই তোমাৰ তাত আছে। তেতিয়াহ'লে তুমি মোক কিয় এৰাই চলি আছা? লখিমীৰ লিখা পঢ়া শেষ নোহোৱালৈকে আৰু তাইক বিয়া নিদিয়ালৈকে মই এইবোৰ কথা ভাবিব নোৱাৰোঁ। ঠিক আছে, তেতিয়ালৈকে মই অপেক্ষা কৰিম। তাৰপিছততো তুমি মোক আপোন কৰি ল'বা। ঠিক আছে। আকাশ দা, অঁ কোৱা। আই লাভ ইউ। মই কালি কৈছোঁ নহয়। তেতিয়ালৈ প্ৰেম কৰিব নোৱাৰিম নেকি? দাদা দাদা, মোৰ হৈ গ'ল, ব'লা। কি দাদাক পতাই ল'লা নেকি? দিয়া। দাদা, মেঘালী ছোৱালীজনী কিন্তু বহুত ভাল। তাই তোমাক মনে প্ৰাণে ভাল পায়। মই জানো। তাইক যদি তোৰ নব কৰি আনো, তোৰ কিবা আপত্তি আছে নেকি? মোৰ কি আপত্তি থাকিব? মইতো এইটোৱে বিচাৰি আছো। জয়, দাদাই তোমাক কালি মাতিছে। কি দাদা মোক মাতিছে? নাই নাই, মই যাব নোৱাৰোঁ দেই, মোৰ ভয় লাগে। ভয় কৰিব লগা কি আছে? দাদা কিবা বাঘ নেকি? ব'লা। দাদাই যদি মোক কিবা কয় ন, তোমাক মই তাইক মই সকলো বস্তু বেচ দি আহিছোঁ। আজিলৈকে কোনো বস্তুৰ অভাৱ দিয়া নাই। ধনী নহ'ব পাৰোঁ, আজিলৈকে তাইক মই কোনো বস্তুৰ কষ্ট দিয়া নাই। তাই তোমাক ভাল পায়। মই তাইক এনেকুৱা ল'ৰা এজনৰ লগত বিয়া দিবা বিচাৰি আছোঁ, যিজনে মোতকৈ তাইক বেছি মৰম দিয়ে। দাদা আপোনাতকৈ বেছি তাইক মৰম দিব পাৰিম নোৱাৰিম সেইটো নাজানো মই, কিন্তু মই এইটো তাইক কেতিয়াও নভব নিদিওঁ যে তাই আপোনাতকৈ দূৰত আছে। দাদা, চাহ চাহ। চাহ? অঁ নিশ্চয়। আচ্ছা, এদিন তোমাৰ মা দেউতাক লৈ আহিবা। অঁ, মই মা দেউতাক আগতে কৈ থৈ দিছোঁ, আপুনি আৰু লখিমী আমাৰ ঘৰলৈ যাব লাগিব এদিন। প্ৰথমে আপুনি আৰু লখিমী আমাৰ ঘৰলৈ যাব লাগিব। বিয়াৰ আগত জানো তাই সৌৰ ঘৰত যাব? চাহ, তাই লাজ কৰিছে। দাদা আজিকালি জানো এইবোৰ নিয়ম আছে? ঠিক আছে, এদিন লখিমী আৰু মই সময় ওলাই তোমালোকৰ ঘৰত যাম। অঁ নিশ্চয়। আকাশ ভাই, কালি দা ভালে আছে? ভালে আছো। ল'ৰাজন কোন? চিনি নাপালো যে। সেই ল'ৰাজন আমাৰ লখিমীয়ে ল'ৰাজনক ভাল পায় আৰু সিও বহুত ভাল পায়। ভাবিছোঁ কালিদা বিয়াখনকে দি দিওঁ নেকি? ল'ৰাজন দেখাত ভালেই, কিন্তু স্বভাৱ চৰিত্ৰ বা কেনেকুৱা? ল'ৰাজন
সকলো ফালৰ পৰাই ভাল। তেতিয়াহ'লেতো কোনো কথাই নাই, জলদি বিয়াখনকে দি দিয়ক। দাদা, মই কলেজৰ পৰা ওলাই আহিলোঁ, কিবা অলপ কিনিব লগা আছিল। তুমি গেটলৈ আহি থাকা, মই গৈ আছোঁ। মোক যাবলৈ দে, নহ'লে মই ছোৱালীজনীক মাৰি পেলাম। আগুৱাই নাহিবি, নহ'লে মাৰি পেলাম কিন্তু, মাৰি পেলাম কিন্তু। মোক যাবলৈ দে, নহ'লে ছোৱালীক মাৰি পেলাম কিন্তু। মাৰ মাৰ মাৰিব না। লক্ষ্মী, অ লক্ষ্মী, তোক কোনে মাৰিলে? অ লক্ষ্মী, অ লক্ষ্মী, লক্ষ্মী, অ লক্ষ্মী, তোক কোনে মাৰিলে? অ লক্ষ্মী, অ লক্ষ্মী, 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 কোনে হত্যা কৰিছে? লক্ষ্মী, লক্ষ্মী। দাদা, ৰাণাৰ পৰিয়ালে আমাৰ বাপাক মাৰি পেলালে। কি কৈছ? বাপাক মাৰি পেলালে? তহঁত তহঁত কি কৰি আছিলি? যা যা ইয়াৰ পৰা। বাবা বাবাক সিহঁতে মাৰি পেলালে? নাই নাই, মই কাকো সুধাই নেৰিম, মই কাকো সুধাই নেৰিম। সিহঁতক মই এটা এটাকৈ শেষ কৰি পেলাম। কাকো মই সুধাই নেৰিম। ৰাণা, তই মোৰ বাবাক মাৰি পেলালি, তহঁতক এটা এটাকৈ মই শেষ কৰি পেলাম। তহঁত কোনেও বাচি যাব নোৱাৰ, তহঁত কোনেও বাচি যাব নোৱাৰ। বাবাক হত্যা কৰি পেলালি। শুনাচোন, সেইদিনা আকাশহঁতৰ ঘৰত তোমাকে লগ পাইছিলোঁ ন? হয়, ময়ে আছিলোঁ। তোমাৰ লগত লক্ষ্মীৰ বিয়া ঠিক হৈছিল ন? হয়। তুমি হয়তো নাজানা, লক্ষ্মী আৰু নাই।
ঠিক আছে এতিয়া মই আহিছোঁ ভাই আকাশ ভাই কথাটো শুনি বহুত বেয়া লাগিল কালিদা অ ভাই সিহঁত কোন আছিল নিশ্চয় আপুনি সিহঁতক চিনি পায় হয় সিহঁত দুটা গেং বহুত যুগৰ পৰা চলি আহিছে সিহঁতৰ মাজত শত্ৰুতা সেই দুটা গেঙৰ মানুহ আপুনি চিনি পায় সেই দুটা গেঙক মই শেষ কৰি পেলাম কোনেও জীয়াই নাথাকিব ভাই সিহঁত বহুত ডেঞ্জাৰ সিহঁততকৈ মই বহুত বেছি ডেঞ্জাৰ ঐ কোন বে তই ৰাস্তা কিয় আগৰিছ তোৰ মত কোন বে তই মাৰি কিয় আছা মোক তহঁতে মোৰ লক্ষ্মীক মাৰিছ তহঁতৰ দুটা পৰিয়ালৰ এটা এটাকৈ মাৰি মই শেষ কৰি পেলাম আৰে লক্ষ্মী কোন মই লক্ষ্মীক চিনি নাপাওঁ এৰি দে মোক মোৰ লক্ষ্মীক মাৰিছ
ভাই খবৰ নোৱাৰ কি সুধিম আপোনাৰ এজন এজন কৰি দুজন ভাইটিক মাৰি পেলালে আপুনি একোৱে কৰিব নোৱাৰিলে ভাই এতিয়া আৰু টেনচন লৈ একো লাভ নাই প্ৰতাপ হাজৰিকাৰ কিবা এটা কৰক ঐ চব যা ইয়াৰ পৰা নহ'লে তোক যা প্ৰতাপ আকাশ দা ইমান কেইদিন হৈ গ'ল তুমি একো খোৱাই নাই কিবা এটাতো খোৱা এনেকৈ আৰু কিমান দিন চলিব মই তোমাৰ কাৰণে কিবা এটা লৈ আহিছোঁ এইটো লোৱা প্লিজ খাই ল'বা মই এতিয়া আহিছোঁ কোন বে তই কি লাগে তোক ইয়াত হা কি লাগে পট এই তোৰ প্ৰাণ মোৰ প্ৰাণ লাগে তোক হা এই মোক কিয় মাৰিছ তই হা মোক কিয় মাৰিছ এই তহঁতৰ কাৰণে মোৰ একমাত্ৰ ভনী লক্ষ্মীৰ প্ৰাণ হেৰুৱাব লগা হ'ল নাই আমি মাৰা নহয় সাহেব গম পাইছোঁ আপুনি বহুত টেনশ্যনত আছে কি ক'ব আহিছ ভালদৰে বুজাই ক ৰাজক কোনে হত্যা কৰিছে আপুনি সেইটো টেনশ্যনত আছে নহয় জানো ৰাজক কোনে হত্যা কৰিছে মই কিন্তু জানো ৰাজক ৰাণাই হত্যা কৰিছে কি কৈছ ৰাণাই হত্যা কৰিছে মিছা কথা মই কিন্তু সঁচাই কৈছোঁ সঁচা কৈছ নাই ঠিক আছে সাহেব মই আহিছোঁ ৰাণা
প্ৰতাপ তই মোৰ দুটা ভাই মাৰিলি মুন্না আৰু বাবাক তই কিয় হত্যা কৰিলি মিছা কথা বাবাক মই হত্যা কৰা নাই তই মিছা কৈছা প্ৰতাপ আজি মই তোক মাৰিম মোৰ কথা ভাবিব নালাগে তোৰ কথা ভাব তই ইয়াৰ পৰা কেনেকৈ হাৰি যাব পাৰ সেইটো চিন্তা কৰ তই আকৌ কোন মোৰ ৰাস্তা কিয় কৰিছ যা ইয়াৰ পৰা যা মই তহঁতৰ মই তোৰ কি ক্ষতি কৰিলো হা তই নহয় তহঁত বস্তিৰ সকলো মানুহৰে যিমান ক্ষতি কৰিছ নহয় তহঁত দুপৰিয়ালৰ কাৰণে বস্তিৰ এটাও পৰিয়াল শান্তিত বসবাস কৰিব পৰা নাই তহঁত দুপৰিয়ালক মই ধ্বংস কৰি আহিছো আৰু আজি শেষ কৰি পেলাম কি ৰাণা তই বিশ্বাস কৰা নাছিলি নহয় তোৰ ভাইটিক মই হত্যা কৰা নাই ই হত্যা কৰিছে প্ৰতাপ মাৰ ইয়াক মোক যাবলৈ দে মোক যাবলৈ দে মোক যাবলৈ দে তোক কি লাগে ক তোক কি লাগে ক মই দিম তোক কি লাগে ক মই দিম মোক যাবলৈ দে মোক যাবলৈ দে মোক যাবলৈ দে তহঁত মৰিবই লাগিব আৰু যাতে কোনো নিষ্পাপ মানুহৰ মৃত্যু নহয় আৰু যাতে কোনো নিষ্পাপ মানুহৰ ক্ষতি নহয় তহঁত মৰিবই লাগিব তহঁত ধ্বংস হ'বই লাগিব তহঁত দুপৰিয়ালত ধ্বংস হ'বই লাগিব লক্ষ্মী